হাই ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে যদি আপোনাৰ ইউটিউব চেনেল আছে, আপোনাৰ ইউটিউব চেনেলৰ বেনাৰ বা চেনেল আৰ্ট কেনেকৈ বনায়। যদি আপোনালোকৰ ইউটিউব চেনেল আছে তেন্তে হ'লে আপোনালোকে নিশ্চয় জানিব যে ইউটিউবৰ চেনেল আৰ্ট বা বেনাৰ আৰ্ট মানে কি। আমি সেইটোৰ বিষয়ে অলপ আলোচনা কৰিম আৰু মই দেখুৱাম যে ইউটিউবৰ চেনেল আৰ্ট কেনেকৈ বনায়। ফাৰ্ষ্ট অফ অল আপোনালোকৰ এটা প্লে ষ্টৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনটোৰ নাম হৈছে পিক্সলেব। স্ক্ৰীনত আপুনি দেখা পাইছে, স্ক্ৰল কৰিছোঁ। বলক এপ্লিকেশ্যনৰ ভিতৰত যাওঁ। ইয়াতে চাওক, এপ্লিকেশ্যনত অহাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহি গৈছে। ইয়াতে ফাৰ্ষ্টত চাওক, আমাৰ ইউটিউব চেনেল আৰ্টৰ চাইজটো কিমান লাগে আপোনালোকে নিশ্চয় জানে চাগে। 248 মানে 2048 আৰু 1152 মানে 1152। এই ডোখৰত ক্লিক কৰিব আৰু ইয়াতে ইমেজ চাইজ বুলি আছে, ইমেজ চাইজত ক্লিক কৰিব। ইয়াতে চাব চাইজটো ইমান আছে। আপুনি এইটো হেৰি কৰি 2048 কৰি দিয়ক আৰু ইয়াতে 1152 কৰি দিয়ক। তাৰপিছত অ'কে কৰি দিয়ক। তাৰপিছত আপোনালোকৰ বেনাৰৰ চাইজটো হৈ গ'ল। এতিয়া ইয়াতে চাব পাৰিব যে ইমেজ বুলি এটা অপশ্যন আছে। ইমেজত ক্লিক কৰিলে আপুনি ইয়াতে বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড ল'ব পাৰিব। ইয়াতে আছে কিছুমান। ইয়াতে বহুত কিছুমান আছে ভাল ভাল। আৰু যদি আপোনালোকে আপোনাৰ গেলাৰীৰ পৰা ল'ব বিচাৰে তেন্তে ইয়াতে ফ্ৰম গেলাৰী বুলি এটা অপশ্যন আছে। ফ্ৰম গেলাৰীত ক্লিক কৰি কিনে আপোনালোকে গেলাৰীৰ পৰা ল'ব পাৰে কোনটো ল'ব বিচাৰে। এতিয়া মই জাষ্ট এটা দেখাইছোঁহে আপোনালোকক। ইয়াৰ পৰা এটা লৈ লৈছোঁ, এইটো লৈ লৈছোঁ। লোৱাৰ পিছত আমি ইয়াতে এতিয়া নিউ টেক্সট বুলি আহি থাকিব, তাত ডবল ক্লিক কৰি দিব। এনেকৈ আহি যাব, এইটো বেক কৰি দিব। তাৰপিছত ইয়াতে আপুনি লিখি দিয়ক আপুনি যি দিব বিচাৰে। এতিয়া মোৰ চেনেলৰ নামটো লিখি দিওঁ, হৰেন্দ্ৰ বিশ্বাস। তাৰপিছত অ'কে কৰি দিওঁ। অ'কে কৰি এইটো হেৰি কৰি দিওঁ। তাৰপিছত ইয়াতে চাওক, এইটো বুলি এটা অপশ্যন থাকিব। এইত ক্লিক কৰিব। আপোনাৰ টেক্সটৰ চাইজবিলাক হেৰি কৰি ল'ব পাৰিব। ইয়াতে চাওক চাইজ আছে, কালাৰ আছে, ফণ্ট আছে। এইটো ফণ্টৰ পৰা মই জাষ্ট এইটো লৈ লৈছোঁ, অ'কে কৰি দিছোঁ। বহুত ফণ্ট পাব আপুনি ইয়াত, আপুনি লৈ ল'ব পাৰিব। আৰু ইয়াতে মই কালাৰ এটা লৈ লওঁ। এইটো যেনে মই এতিয়া ৰেড কালাৰ লৈ লৈছোঁ। ঠিক আছে, বহুত কালাৰ আছে। আপুনি ইয়াতে গ্ৰেডিয়েণ্ট ল'ব পাৰিব, মিক্সিং কালাৰো আছে। ইয়াতে আপুনি সেইটোও ল'ব পাৰিব। আৰু ইয়াতে বিভিন্ন ধৰণৰ কালাৰবিলাক আছে, ইয়াতে ল'ব পাৰিব আপুনি। মই অৰেঞ্জ এটা লৈ লৈছোঁ আৰু এতিয়া। তাৰপিছত আপুনি ইয়াতে চাইজটো হেৰি কৰি ল'ব। ইয়াতে চাইজটো ইমানমান ৰাখি দিব, 55, 60 মান ৰাখি দিব। ইমানমান মাজত ৰাখিব, চেণ্টাৰত একদম। তাৰপিছত ইয়াতে যদি আপুনি এতিয়া ষ্ট্ৰক কৰিব বিচাৰে, মানে বাউণ্ডাৰী লাইন দিব বিচাৰে, তেন্তে ইয়াতে ষ্ট্ৰক বুলি এটা অপশ্যন আছে। এইপিনে চাওক, ষ্ট্ৰকত ক্লিক কৰি দিব, ইয়াতে এনেবল কৰি দিব। সেইটো চাওক, এতিয়া আহি গ'ল মোৰ চেনেলৰ উজ্জ্বল দিছে এতিয়া নামটো। জাষ্ট এইটোৱে দেখাইছোঁ মই। আপোনালোকে ইয়াতে অপশ্যনত গৈ যদি আৰু কিবা কিবি এড কৰিব বিচাৰে ইয়াতে, তেন্তে আপুনি ওপৰত প্লাছ চাইনত ক্লিক কৰি কিনে ইয়াতে চাওক ফ্ৰম গেলাৰী বুলি এটা অপশ্যন আছে। ইয়াৰ পৰা ইমেজবিলাক ল'ব পাৰিব, PNG বিলাক। আৰু যদি টেক্সট ল'ব বিচাৰে তেন্তে প্লাছত ক্লিক কৰি টেক্সট বুলি এটা অপশ্যন আছে, ইয়াত যাব। ইয়াত আহিব টেক্সট, ডবল ক্লিক কৰিব। ইয়াতে আপুনি মিনিমাইজ কৰি ল'ব এইটো। এইকণে মই দেখুৱালোঁ, ইমান হেৰি কৰি নেদেখাওঁ আৰু। ইয়াতে আপোনালোকে একদম ধুনীয়াকৈ আপুনি ইণ্টাৰফেচবিলাক বনাই ল'ব পাৰিব। আৰু ইয়াতে যেতিয়া হৈ যাব তেতিয়া ওপৰত ছেভ বুলি এটা অপশ্যন আছে। ইয়াতে এইটো ছেভত ক্লিক কৰি ল'ব, ছেভ এজ ইমেজ কৰি দিব। আৰু ছেভ টু গেলাৰী বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত বাছ হৈ গ'ল কাম। আপোনালোকৰ এইটো ছেভ হৈ গ'ল গেলাৰীত। গৈ কিনে আপুনি ইউটিউবত যাওক, চেনেলত কেনেকৈ লগাই সেইটো লগাই ল'ব বাছ। ফ্ৰেণ্ডছ, আজিৰ কাৰণে এইকণে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো দবাই দিব, যাতে আমি যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰে। ধন্যবাদ।